হাই হেল্ল' নমস্কাৰ মই ৰিভিজিত ৰয় স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। মই আজি আপোনালোকক কালিপুখুৰীৰ হোলীৰ ছোৱাৰী মেলা দেখাব যাই আছোঁ। গতিকে আহক মোৰ লগত কালিপুখুৰীৰ হোলীৰ ছোৱাৰী মেলা চাবা। গতিকে বলক এইফালে দিয়া হালবি দিয়া আহিব পাৰিম আৰু এইটো হৈছে কালিপুখুৰীৰ ফিল্ড। গতিকে এইখিনিতে হয় হোলীৰ ছোৱালী মেলাখন। গতিকে আহক চাওক। আৰু মেলাৰ মাজত সোমাই দেখা পালোঁ দোকান, এই বেগৰ দোকান, ফুলৰ দোকান, মালাৰ দোকান, চেণ্ডেল, ঘড়ী, চশমা, কি ল'ব তামাম। আহক সোধা নাই মোৰ লগত। কোনফালে ফুৰবি? আমি ঘোরাঘুরি করুন আৰু এইফালে খাৰাতাল আৰম্ভ হ'ল আৰু আৰম্ভণি। চাওক কালিপুখুৰীৰ হোলী মেলা, তামাম মানুহ মানে যাবাৰ একঠাইৰ পৰা এঠাইত যাব লগা, যাবলৈ মানে ঠেলা হিচাপে যাব লগা হৈছে। ঠিকা লাগি যাব লগা হৈ আছে। চাওক আৰু ইয়াৰ লগে লগে বিলিটো ডুবিবৰ হ'ল আৰু সন্ধিয়া নামি আহিল। আৰু চাওক না পুৰা ঠেলা হিচাপ মানুহ তামাম হাজাৰ মানে ইকোনৰ পৰা সিকোনলৈকে যাবৰ কাৰণে মানে মানুহৰ গাত ঠেলা হিচাপে যাব লগা হৈ আছে। তামাম মানুহ হাজাৰ আমার বিষয়টি আমি গোহাই ইয়ার প্রস্থান করি। গোহাই প্রত্যেকে ঢোকা সুন্দর ঘুরে গাড়ি আছে, এটা বাহন আছে, নিজের বাহনদের আমি আসলে অনুরোধ করেছি কিবা কারণের যদি অঘটন ঘটে তেনারা আৰু সন্ধিয়া নামি আহিল আৰু এতিয়া আমাৰ সময় হৈছে প্ৰায় আমাৰ গোহাই আৰু শিকামৰসমূহ লৈ যাবৰ কাৰণে। তো মানুহ মানে তামাম ক'ব লাগিব আৰু আজিৰ পৰা হোলী শেষ আৰু হোলীলৈকে অহা বছৰলৈকে আৰু ৰখিব লাগিব। চাওক মানুহ মানে ইখনৰ পৰা সিখনত যাব লাগে, মানে ঢেকা ঢেকি খাই যাব লগা হৈছে। মানে তামাম মানুহ লাগিল ধুলে আজিলৈকে ভিডিঅ'টো শেষ কৰিব বাহন আছে সেই বাহনবোৰৰ গৰাকীসকলক মই অনুৰোধ কৰিছো যে নিজৰ বাহনবোৰ ৰাস্তাৰ অকণমান আঁতৰত ৰখাই থলে ভাল হয়। লাইচেন্স
সন্ধিয়া মেলাৰ মাজত ঘূৰি থাকোঁতে এইজন দাদাক লগ পালোঁ। চাওকচোন কিমান ধুনীয়াকৈ গান গাইছে, শুনক আপোনালোকে অলপমান। Jal